অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম हेलो फ्रेंड्स मैं मोर चेनेलटिলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ ঘৰত এটা অনুষ্ঠান আছে। কিহৰ অনুষ্ঠান আপোনালোকে ভিডিওটো চাই নিশ্চয় গম পাব। মই নকওঁ মুখেৰে সৰুকৈ এটা অনুষ্ঠান আছে। আপোনালোকে চাই থাকিবচোন ভিডিওটো আৰু আহকচোন ভিডিওটো আমি আৰম্ভ কৰোঁ। এটা কথা কওঁ ফ্ৰেন্ডছ, মই চাগে আৰু নলবাৰীৰ ভাষাতে ভিডিও বনাম কাৰণ মোৰ অলপ লিখিত কোৱাত অলপ প্ৰব্লেম হয়। আপোনালোকে গমেই পাই চাগে বুজিয়ে পায়। ফাৰ্ষ্ট পাচলি কটাত বিজি সকলোবোৰ কতেনো থমকিলে বাতৰুৱা মন হেঁপাহৰ লাগি লাগি উতনুৱা মন এয়া বা আৰু ভিনেগাৰে মাছ ফ্ৰাই কৰি আছে। তেওঁলোক দুটাৰে অনুষ্ঠান হয় এইটো। আপোনালোকে ভিডিওটো চাই নিশ্চয় গম পাব। আমি যোগাল কৰি আছো, আপোনালোকে চাই থাকিবচোন ভিডিওটো। আৰু এওঁলোকে ইমান মানে খোকা আমাৰ পিছফালে। আপোনালোকে যদি পঞ্চমৃতৰ ভিডিওটো চাইছিল আপোনালোকে নিশ্চয় বুজি পাব। আৰু এইবাৰ আমাৰ ঘৰতে কৰিছোঁ নিয়মটো, কাৰণ লকডাউন দি দিলে আমি যাব নোৱাৰিলোঁ। সেইবাবে আমাৰ ঘৰতে এনে সৰুকৈ নিয়ম কৰিছে। মছলাখিনি মিক্সিত মাৰি লওঁ। সৰু সৰু কথাবোৰ পাহে পাহে আঁকিলো পথৰুৱা বাটতে মোৰ প্ৰিয়া সাধু কথা। হাই ফ্ৰেণ্ডছ, এতিয়া পায়স বনাইছে আমাৰ বৰমায়ে আৰু আপোনালোকক দেখুৱাই দেখিম, চাই থাকিবচোন। কি বস্তু এই অনুষ্ঠানটোত লাগে আপোনালোকক মই দেখুৱাই দিছোঁ। পিঠা লাড়ুৰ ভিডিঅ' কৰা নহ'ল, সেইবাবে দিব নোৱাৰিলোঁ। সেই দুটা একদম ইম্পৰ্টেণ্ট হয়। ইয়াত সকলোৱে কাম কৰি আছে আৰু আঞ্জা কুটা কিবা কাৰণে ইয়াতে খানা বনাই আছে। একদম তামোল কাটিছে। হাই ফ্ৰেণ্ডছ, এতিয়া মই পনীৰ বনাওঁ। গেছতে বনাই লওঁ মই পনীৰখিনি। চিনি পাইছেনে এজনী কোট? কৈ দিয়া তুমি কোট। এক্টাৰ আমাৰ মাম্মী তারপরে বিজি সব বিজি আজি।
অলপৰ হ'লে আমাৰ বটি ৰান্ধিছে ভাজা কতেনো থমকিলে বাতৰুৱা মন হেঁপাহৰ লাগি উতনোৱা মন দাপোনত কাকে দেখি আজি পাগল মন এতিয়া বনাইছে মানে ভাজি আছে মাছৰ ডিমা ৰেডি হৈ গ'ল এয়া পায়স ৰেডি হৈ গ'ল আমাৰ হাই ফ্ৰেণ্ডছ আজি কি আইটেম আছে আপোনালোকক দেখুৱাওঁ চাওক এয়া হৈছে মাছ তাৰপিছত এয়া হৈছে ভাজা এয়া হৈছে তৰকাৰী তাৰপিছত আৰু পিনে এয়া দাইল এয়া হৈছে মাছৰ কণী ভাজি হাই ফ্ৰেণ্ডছ আমাৰ বনোৱা হৈ গ'ল খানা আৰু এতিয়া অকণমান বহিছোঁ তাৰপিছত দুই এটা আলহী আহিব এতিয়া আমি খানা দিম এইটো কিবা মোক ঠাট্টা কৰি আছে নাই বহিছো আমি বহিছো আৰু বহি থাকিম ইমান ঠাট্টা কৰে মোক মই দেখাত একদম বেয়া কাৰণে চাগে ঠাট্টা কৰি জুই কেইটা কৰে আপোনালোকে চাই কেইবছৰ ভিডিঅ'টো সকলোবোৰ আহিলে এতিয়া আমি খানা কতেনো থমকিলে বাতৰুৱা মন হেঁপাহৰ লাগি উতনোৱা মন ফ্ৰেণ্ডছ সকলোৱে হাই দিয়া এইবিলাক আলহী হিয়াতে সাঁচি থলো গধূলি মকন ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন আপুনি কওক খানা কেনেকুৱা আছে মোক কওক বঢ়িয়া হৈছে আৰু শুনি আছে সেন্দুৰীয়া বুকু জেলা জো বনৰীয়া ফুলবোৰ যেন তোৰ দৰে আৰু খানা খাব লাগিছে ছেকেণ্ড টিপ ক'ব জুমাই হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া ভাত খাই লওঁ দেই লেতেৰা আহিছে মোবাইলটো মোৰ প্ৰিয়া সাধু কথা সৰু সৰু কথাবোৰ পাহে ফ্ৰেণ্ডছ আমাৰ ভাত খোৱা হোৱাৰ পিছত এনেকৈ ধাৰাসাৰ বৰষুণ মাৰিছে মই আমাৰ খিৰিকীৰে এনেকৈ ভিডিঅ' কৰিছোঁ ফ্ৰেণ্ডছ এনেকৈয়ে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ বাই বাই ফ্ৰেণ্ডছ